হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু আমি তিনিওজনে যাবলৈ ওলাইছোঁ হাউলি। তো হাউলি কিহৰ কাৰণে যাবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় গমেই পাইছে চাগে ন। মানে প্ৰতি বছৰে হাউলি ৰাসমেলাত যোনটো আপোনাৰ ডাঙৰ লটাৰী খেল হয়, তো সেই খেলৰ টিকটৰ উদ্দেশ্যে আমি যাই আছোঁ। কিন্তু টিকট আমি আজি পাম না নাপাম সেয়া যোৱাৰ পাছতহে গম পাম। কাৰণ তাতে মানুহবোৰে আপোনাৰ ৰাতিপুৱা একদম 4টা-5টা মানৰ পৰা ভিৰ কৰি থাকে। সেয়ে আমাৰতো দেৰিয়ে হ'ল, এতিয়া 7:30 বাজিছে। চাওঁ কি হয়, যোৱাৰ পাছতহে গম পাম ন। তো আমি বাইকত উঠি আছোঁ আৰু আপোনালোকেও বলক আমাৰ লগত। আপোনালোককো দেখুৱাই থাকিম তাতে কেনেকুৱা ভিৰ হৈছে আৰু আমি আজি টিকট পাওঁ না নাপাওঁ তাকে। তো ইমান কষ্ট কৰি আহিয়ে আজি একো লাভে নহ'ল। টিকট দিয়া নাই আজি কিবা কাৰণত। ইপিনে আকৌ বাবুৰ ভোকো লাগিছে, সেয়ে ৰেষ্টুৰেণ্ট এখনত সোমাই ল'লোঁ বাবুক কিবা খুৱাই লওঁ বুলি। পিছদিনাখন আকৌ আহি গ'লোঁ আমি। আহি কেনে একদম আচৰিত হৈ গৈছোঁ ৰাতিপুৱাই পুৱাই। এতিয়া আপোনাৰ ৰাতিপুৱা 7:30 বাজিছে আৰু এই 7:30টাতে চাওক কেনেকুৱা মানুহৰ ভিৰ লাগিছে। চাওক আপোনালোকে, এয়া আপোনাৰ লেডিছৰ লাইন হয়, মহিলাৰ, আৰু পুৰুষৰো লাইন আছে। পুৰুষ মানুহ আৰু ইমান লাইনত থকা নাই আৰু সেইকাৰণে সিহঁতৰ লাইনটো ইমান মানে দীঘল হোৱা নাই। তো পুৰুষ মানুহ আপোনাৰ হেৰি কৰি আছে, গেটৰ সন্মুখতে একদম পূৰা জাম বান্ধি আছে। তো এয়া চাওক আপোনালোকে। তাকে মই এতিয়া ভাবি আছোঁ কি কৰোঁ, লাইনত থিয় দিওঁ না কি কৰোঁ। আমাৰ এও আৰু কৈ আছে যে আজি থিয় দিব নালাগে দিয়া লাইনত, এনেও টিকট চিকট নাপাওঁ আজি। তো মই ভাবিলোঁ কি কৰোঁ। সেয়ে চালোঁ যে চবে আকৌ ভিডিঅ' লৈ আছে, তো মই ভাবিলোঁ ময়ো অলপমান ভিডিঅ' লৈ লওঁ। তো কিবা এটা হ'লেওতো লৈ যাব লাগিব না। টিকট যদিও নাপাওঁ ভিডিঅ' অলপমান লৈ যাওঁ। তো তাকে ভিডিঅ' অলপমান লৈ আছোঁ। চাওক কেনেকুৱা লাইন, কেনেকুৱা ভিৰ মানুহৰ। এয়া মানে মানুহ একদম পগলা হৈ গৈছে, আমিও যেনেকুৱা পাগলা হৈ গৈছোঁ। চবেই সেনেকুৱা হৈছে। এয়া চাওক। তাৰপাছত পূৰা 2 ঘণ্টামান বাহিৰত আপোনাৰ লাইনত থিয় দি থাকি গেটৰ ভিতৰত সোমাই আহিলোঁ। এয়া ষ্টেডিয়ামৰ ভিতৰত। ভবাই নাছিলোঁ যে আজি টিকট পাম বুলি, কিন্তু ভাগ্যক্ৰমে কুপন পাই গ'লোঁ, সোমাব পাৰিছোঁ ভিতৰত। তো ইয়াতে বহি আছোঁ, চবেই আপোনাৰ এনেকৈ ধুনীয়াকৈ বহি আছে, বহিব দিছে আমাক ইয়াতে। টিকট আনি আনি দি যাব সিহঁতে। তো আপোনাৰ বহুতো মানুহ উভতি যাব লগা হৈছে, কাৰণ একদিনত আপোনাৰ 2500 টিকটে দিয়ে, বেছি টিকট নিদিয়ে। সেয়ে এয়া চাওক মানুহ আহি আছে সোমাই আছে। তো এয়া আমি তিনিওজনে সোমাব পাৰিছোঁ ধুনীয়াকৈ। ভবাই নাছিলোঁ পাম বুলি। তো কুপন পাইছোঁ আমি। আকৌ অলপমান বেয়া লাগি আছে, কাৰণ ভাবিছিলোঁ যে 6টা টিকট লৈ যাম বুলি, কিন্তু বাবুক কুপন নিদিলে। আপোনাৰ 10 বছৰৰ তলৰ ল'ৰা ছোৱালীক টিকট নিদিয়ে, সেয়ে কুপন নাপালোঁ বাবুৰ কাৰণে। তো 4টা টিকটে পাম, দুটা। এটা কুপনত আপোনাৰ 2টাকৈ টিকট দিয়ে, বেছি নিদিয়ে। কি কৰিম আৰু উপায় নাই, এনেই আৰু কষ্ট কৰি লৈ আহিলোঁ বাবুক। চুনুৰ আকৌ গৰম লাগিছে বোলে, সেয়ে কুঁহিয়াৰৰ জুচ অলপমান খাবলৈ দিলোঁ। আমি ঘৰ আহি পাই গ'লোঁ ফাইনেলি টিকট লৈ কেনে। এয়া আমাৰ 4টা টিকট দেখিবলৈ পাইছে। তো মোৰ বহুত সপোন আছিলে এই টিকটৰ কাৰণে, বহুত আশা আছিলে। তো ফাইনেলি 4টা টিকট পাই গৈছোঁ। তো আপোনালোকে দুৱা কৰিব।